নমস্কাৰ সকলো বিদ্যাৰ্থীলৈ স্বাগতম। আজি মাৰ্চ মাহৰ 20 তাৰিখ 2010 চনৰ 20 মাৰ্চ তাৰিখৰ পৰাই আকাৰত তেনেই এটি সৰু চৰাই ঘৰচিৰিকাৰ দিৱস পালন কৰি অহা হৈছে। বিশ্ব ঘৰচিৰিকা দিৱস। ঘৰচিৰিকা এবিধ তেনেই সৰু চৰাই। মুগা বাদামী ৰঙৰ বগা বগা চিন থকা এইবিধ চৰাইৰ গড় আয়ুস মাত্ৰ 3 বছৰ। চিৰিক চিৰিক মাতেৰে সৰু চৰাই ঘৰচিৰিকাৰ মাতটোৰ লগে লগে ইয়াৰ চুটি নেজডালো ডুলি থাকে। দুটা ভৰিৰে সমানে জঁপিয়াই কি যে এক নাচোন। ঘৰচিৰিকা চৰাই যদি বুজি পায় বিপদ নাই, তেতিয়া মানুহৰ হাততে আহি খায়। সেয়ে ঘৰচিৰিকা চৰাইক মানৱপ্ৰেমী বুলিও কোৱা হয়। ঘৰচিৰিকা চৰায়ে মানুহৰ ঘৰৰ চাল, মূধচ, চিলিং আদি সুৰুঙাত বাঁহ সাজে। ইহঁতে এই বাঁহতে পোৱালি জগোৱাৰ উপৰি 12 মাহী বাসস্থান হিচাপে ব্যৱহাৰ কৰে। ঘৰচিৰিকা আকাৰত সৰু যদিও দীঘলে প্ৰায় 6 ইঞ্চিমান হয়। মতা ঘৰচিৰিকা মাইকীজনীতকৈ কিছু ডাঙৰ হয়। মতাটোৰ ঠোঁট আৰু চকুৰ চাৰিওফালৰ পাখিৰ ৰং ক'লা। ঘৰচিৰিকাৰ পেটৰ ফালৰ ৰং বগা, ঠোঁট আৰু চকু বাদামী ৰঙৰ। জোৰ পতাৰ সময়ত মতাটোৰ ঠোঁট ক'লা বৰণৰ হয়। বাদামী ৰঙৰ ঠেং দুখন চুটি যদিও বৰ মজবুত। মানুহৰ ঘৰৰ আশে-পাশে বাস কৰে বাবেই হয়তো ইহঁতক ঘৰচিৰিকা বুলি কয়। বিশ্বৰ প্ৰায়বোৰ ঠাইতেই ঘৰচিৰিকা দেখা যায়। হিমালয় পৰ্বতৰ প্ৰায় 15,000 ফুট উচ্চতাতো ঘৰচিৰিকা দেখা যায়। গৰমকালি ঘৰচিৰিকাই যোৰা পাতে আৰু শীতকালত জাক পাতি পথাৰৰ শস্য খায়। ঘৰচিৰিকা ইমান ভয়াতুৰ যে ডাঙৰকৈ শব্দ এটা হ'লেই উৰা মাৰি লুকায়। আন্ধাৰ হোৱাৰ লগে লগেই জাকটো গীত গাই গাই নিজৰ বাহলৈ যায়। ঘৰচিৰিকাই খেৰৰ ঘৰত বাহ সাজিবলৈ ভাল পায়। সুচল ঠাইত বাহ সাজিব পাৰিলেহে জোৰ পাতে। ঘৰচিৰিকাই গোটেই জীৱনৰ বাবে সংগী কৰি লয়। এপ্ৰিলৰ পৰা জুনৰ ভিতৰত একোবাৰত 4-5টাকৈ কণী পাৰে। 10-15 দিনমান উমনি দিয়াৰ পিছত কণীৰ পৰা পোৱালি জগে। ঘৰচিৰিকাই থকা ঠাইৰ পৰা বেছি দূৰলৈ নাযায়। কাউৰী, হেন, মেকুৰী, ফেঁচা ঘৰচিৰিকাৰ প্ৰধান শত্ৰু। ইহঁতৰ বাহত কিছুমান সৰু পোকে বাহ লয়। এই পৰজীৱীবোৰৰ আক্ৰমণত বহু ঘৰচিৰিকাৰ মৃত্যু হয়। বৰ্তমান আমাৰ বাৰী, ঘৰ, গছ-গছনি আদিত খুব কমেহে ঘৰচিৰিকা দেখিবলৈ পোৱা যায়। ঘৰচিৰিকা পৃথিৱীত কম হৈ যোৱা বাবেই 2010 চনৰ পৰা এই চৰাইৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বিষয়ে সজাগতা আনিবলৈ ঘৰচিৰিকা দিৱস পালন কৰা হৈ আহিছে।